এয়া আমাৰ গুণগুণৰ এইটো ঘৰ গুণগুণ বহি আছে পদ্মা বহি আছে লহৰ পঢ়িবলৈ আহে টিউচন কৰিবলৈ আহে কিন্তু এটা বৰষুণৰ কাৰণে আমি ৰৈ আছোঁ এতিয়া গোটেই টুকটুককৈ পাই বিছনাখন দেখাই দিবা বিছনাখন সেইফালৰ পৰা দেখাবা আৰু কেমেৰা এতিয়া যেতিয়া কৰিব আপোনালোকে সকলোৱে দেখা পাব ছাতি এটা লৈ পেলাই ধৰিব লাগে কেমেৰাটো কাৰণ গোটেই পানী পৰে নহ'লে ছাতিটো এইটোৱে নাই কেমেৰাটো আনিলে তোমাক দেখাম বাৰু ভালকৈ আৰু এতিয়া এয়া চোৱা পদ্মাৰ অৱস্থা ঘৰৰ ভিতৰত ছাতি নেদেখাওঁ বাৰু কিন্তু এই চিৰিয়েলখনৰ দুৰ্গতি এনেকুৱাই সেইকাৰণে আমি টেলিকাষ্ট দিয়া নাই ভাবক এনেকুৱা বৰষুণত যদি টেলিকাষ্ট থাকে আমি কেনেকৈ টেলিকাষ্ট কৰিম সেইকাৰণে আমি কেইদিনমান পিছুৱাই গৈ আছোঁ এইটোৱে হৈছে ৰহস্যটো যাৰ কাৰণে গুণগুণখন আপোনালোকে এনেকৈ ৰৈ থাকিব লাগে প্ৰমো বাজিয়ে আছে এতিয়া তেওঁলোকক এবাৰ ইণ্টাৰভিউ এটা লৈ এংকৰ লৈ যোৱা মোক ক'বলগীয়া এয়াই আৰু আমাৰ দুৰ্গতিটো দেখিছে ৰাইজে তাৰপিছতে আমাৰ মন্দিৰাই ক'লে ডিৰেক্টৰে আচলতে এইবিলাক হৈ থাকে মাজে মাজে গতিকে আমি তাৰমানে ভাবিছে তেখেতসকলে যে টেলিকাষ্ট যদি আমাৰ আৰম্ভ হৈ যায় আমাৰ আৰু বেছি দুৰ্গতি হ'ব শ্বুটিং কৰিব নোৱাৰিম সময়মতে আপোনালোকক আমি এপিছ'ডবোৰ দেখুৱাব নোৱাৰিম গতিকে এতিয়া তাৰমানে হেৰি বজি আছে দেখিয়ে থাকে চাগে আপোনালোকে ট্ৰেইলৰ বজি আছে বহুত দিনৰ পৰা বজি আছে কিন্তু টেলিকাষ্ট কিয় হোৱা নাই মানে তাৰ ৰহস্যটো এইটো মানে আজি দেখা পাইছোঁ আমি বহি থাকোঁ তাৰমানে শ্বুটিং নকৰোঁ ঘৰৰ ভিতৰত অঁ সেয়া বৰি চৰি তুলি বহি আছে ঠিক নাই কোনফালৰ পৰা পানী আহে ঠিক নাই তাৰমানে দিয়া অঁ তেওঁক দিছোঁ আমাৰ কলিজা কিনো ক'ম আৰু ইমান কষ্টৰ মাজেৰেও আমি কাম কৰি আছোঁ শ্ব' মাষ্ট গ' অন বুলি যে কয় সেনেকৈ আমি কৰি থাকিবই লাগিব যিহেতু কামটো ভাল হ'ব বুলি আমি আশা কৰিছোঁ সেনেকৈ মৰম পাওঁ বুলি আশা কৰিছোঁ আৰু বিশেষ একো নকওঁ আৰু অঁ গম পাইছোঁ কেলৈ গম নাপাম বিচনাত পানী আমাৰ হেৰি কিটচেনত পানী ইয়াত পানী গোটেইখন পানীৰ ওপৰতে কাম কৰি আছোঁ বৰষুণৰ ওপৰতে আমি শুই থাকোঁ আৰু আমি এতিয়া বৰষুণৰ ওপৰতে আৰু সেয়া আৰু আমাৰ দুৰ্দশা বাৰ্থডে জিন্দাবাদ কপিলৰ বিষয়ে দুই এষাৰ ক'ব কপিলে গুণগুণ কথা আমাৰ আহি আছে ৰেঙনি চেনেলত সকলোৱে চাব এই বৰষুণৰ মাজতো শ্বুটিং এৰা নাই আমি শ্বুটিং কৰি আছোঁ পানীটো দেখাই দিব আমাৰ ৰুবুল দাই এইবিলাক পানী মই জিকি চামল দাক চাহ দিব কৈছিলোঁ চামল মানে আমাৰ মেকআপ আৰ্টিষ্ট ছেকেণ্ড ডাইৰেক্টৰ চাহ দিব কৈছিলোঁ অঁ ছেকেণ্ড ডাইৰেক্টৰ দিব একদম জিকি অনুভৱ বহুত কৰিছোঁ কালি দিনতে মই এইখন পৃথিৱীত আহিছোঁ বহুত ভাল লাগছে নাই নাই এতিয়ালৈ কৰা নাই কৰিলে মই অনুভৱটো জনাই দিম থেংক ইউ বাকী সামগ্ৰী আমি লাহে লাহে কৰিছোঁ আমি ঘৰৰ ভিতৰত ছাতিটো আহিব এই ছাতিটো ধৰিবই লাগিব খন্তেক মিনিটৰ পিছত আমি আকৌ লগ পাম থেংক ইউ এইফালে ওপৰৰ পৰা বৰষুণ দি আছে বৰষুণৰ মাজতে আমি শ্বুটিঙৰ এয়া মাজত বৰষুণ দি আছে এতিয়া বৰষুণৰ কাৰণে আমি শ্বুটিং কৰিব পৰা নাই বহুত অসুবিধা আছে ঘৰৰ ভিতৰে পানী পৰিছে এইভাগে চাওক বহুত কেমেৰামেন পাৰ্চন আমাৰ ৰাহুল পানী গোটেই সেইকাৰণে শ্বুটিং কৰিব পৰা নাই আৰু ভিতৰত যাম বহুত দৰ্শক আছে আমাৰ গুণগুণৰ দৰ্শকতে চাব আমাক এইয়া পানী আহক চাওক আমাৰ কেমেৰা পাৰ্চন বুবুলে দেখুৱাব আমাক এইয়া পানীয়ে গোটেই পানীৰ কাৰণে আমাৰ এনেকুৱা অসুবিধা হৈছে কি কৰি আছে এইকেইটা কাম বানপানী এইটো ক'ৰ পৰা পানী আহিছে পাহাৰৰ পৰা আহিছে এইটো
কি অসুবিধা হৈছে আমাৰ কেমেৰা পাৰ্চন চুনু বৰা ক'ব চুনু বৰাই কিছুমান দে বৰষুণ আহিলে ইয়ে নোৱা কৰে কেমেৰা পাৰ্চন ৰুবুলৰ সৈতে মই মণিৰাম দাস গুণ কথামৰা ৰেঙনি টিভি